কাজিৰঙাত নহয়, এইটো হস্পিটেলত আছে। তাৰপিছত এতিয়া তেওঁ সুন্দৰকৈ কথা পাতিছে, গৰিমা বৌৰ লগতো কথা পাতিছে, হিতেশ দাৰ লগত কথা পাতিছে, মোৰ লগত কথা পাতিছে আৰু ডক্টৰখিনিক খুব ভালকৈ তেওঁ মানে যিখিনি কপাৰেট কৰিব লাগে, ৰেছপণ্ড কৰিব লাগে, সুন্দৰকৈ কৰিছে। মোক যেতিয়া দেখিছে, চকু মেলি চাই মোক সুধিছে মই ক'ত, তেতিয়া আমি গোটেই কথাখিনি তেওঁক কৈছোঁ যে হস্পিটেলত আছে। আৰু শেষ বাক্যটো তেওঁ তাত যিটো কথা কৈছিল যে ছাফ'কেশ্যন হৈছে, মোৰ মূৰটো অকণমান বেয়া লাগিছিল। এনেকৈ কৈ থাকোঁতেইতো তেওঁ বাইট দি থাকোঁতেই পৰি গৈছে। মই তেতিয়া তেওঁক কৈছোঁ তোমাৰ ছাফ'কেশ্যন হৈ থকা বুলি কৈ পেলাই তুমি যিটো বাইট দি আছিলা, তেতিয়াই তুমি মূৰ ঘূৰালে, তুমি পৰি গ'লা আৰু এতিয়া তুমি হস্পিটেলত আছা, গতিকে ইমান চিন্তাৰ কাৰণে। কৈছে মোক ক'লৈ আনিছে, তেতিয়া মই কৈছোঁ যে এয়া হিতেশ বৰুৱা, এখন নেম কেয়াৰ হস্পিটেল। আৰু তাৰপিছত তেওঁ এতিয়া নিজেই গোটেইখিনি কথা গম পাইছে, মনত পৰিছে। মই কোনোবাই তেওঁক কাজিৰঙাত থকা বুলি কৈ দিছিল চাগে ইয়াতে, তেতিয়া কৈছে মই কাজিৰঙাত আছোঁ। আমি ধন্যবাদ দিছোঁ এই কাৰণেই যে 12জন চিকিৎসক এতিয়া ICUত অকল জুবিনক লৈ ব্যস্ত হৈ আছে। মুঠ 12জন চিকিৎসক আছে যে নিজৰ হস্পিটেলৰ কথা তেখেতে নিজে ক'বলৈ চাগে বেয়া পাইছে। মই সেইটো কাৰণে আপোনালোকক কওঁ যে আমি থেংকছ টু নেম কেয়াৰ হস্পিটেল আৰু হিতেশ দা, কাৰণ হিতেশ দাই তেজপুৰ গৈছিল, বাইহাটাৰ পৰাই এই ঘটনাটো গম পাই তেওঁ গোটেই ডক্টৰক মাতি পঠিয়াইছে। আৰু নেম কেয়াৰৰ যিকেইজন আটাইতকৈ ডিপাৰ্টমেণ্টৰ টপ ডক্টৰ, মই নিজে যিহেতু লগ পাই আহিছোঁ, মই আপোনালোকক কওঁ যে আমি সঁচাকৈ ধন্য মানিছোঁ। গোটেইকেইজন ডক্টৰ য'ত যেনেকৈ আছিল আহি উপস্থিত হৈছেহি আৰু 12জন ডক্টৰৰ তত্বাৱধানত এতিয়া ICUত জুবিন গাৰ্গ আছে। গতিকে আমি নিশ্চিন্ত হ'ব পাৰোঁ। গতিকে আপোনালোকেও আপোনালোকৰ শুভাকাংক্ষীসকলক সকলোকে আপোনালোকে বাৰ্তাটো দিয়ক, জুবিন সংকটমুক্ত, কোনো চিন্তাৰ কাৰণ নাই। খালি যিখিনি তেওঁ তাত পৰি যোৱাৰ কাৰণে দুখ পাইছিল, সেইখিনি এতিয়া আমি আশু আৰোগ্য কামনা কৰিছোঁ আৰু সুন্দৰকৈ আমি কম সময়ৰ ভিতৰত জুবিন আমাৰ মাজলৈ আহিব। আবেলি রে রোদালি ধীরে ধীরে হারাই যায়, আবেলির রোদালি।